মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে মই গ্ৰামাৰৰ এটা নতুন ভিডিঅ' লৈ আকৌ আহিলোঁ। আজিৰ এই ভিডিঅ'টোত তোমালোকৰ গ্ৰামাৰৰ ওপৰত মই এটা নতুন চেপ্টাৰ লৈ আহিছোঁ। এই নতুন চেপ্টাৰটোৰ নাম হ'ল নেৰেশ্যন, অৰ্থাৎ নেৰেশ্যনৰ ওপৰত আজি তোমালোকক বুজাবলৈ মই চেষ্টা কৰিম। মোৰ এই চেনেল বা ভিডিঅ'টোলৈ যিসকল ছাত্ৰ ছাত্ৰী নতুনকৈ আহিছা, সেই সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰি দিবা, কমেণ্ট কৰি দিবা, শ্বেয়াৰ কৰি দিবা, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ব'লা আমি এতিয়া নেৰেশ্যনৰ বিষয়ে অলপমান জানিবলৈ আগবাঢ়োঁ। এতিয়া নেৰেশ্যনৰ ওপৰত মই আজি তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ। এতিয়া নেৰেশ্যনটো অসমীয়াত আমি উক্তি বুলি কওঁ। নেৰেশ্যন দুই প্ৰকাৰ, ডাইৰেক্ট আৰু ইনডাইৰেক্ট। ডাইৰেক্ট অসমীয়াত কোৱা হয় প্ৰত্যক্ষ, ইনডাইৰেক্ট অসমীয়াত কোৱা হয় পৰোক্ষ উক্তি। এতিয়া ডাইৰেক্ট নেৰেশ্যনটো কাক কয়? যে যেতিয়া কোনো ব্যক্তিৰ কথাখিনি নিজৰ ভাষাত প্ৰকাশ কৰা হয় তেতিয়া তাক আমি ডাইৰেক্ট বা প্ৰত্যক্ষ উক্তি বুলি কওঁ। আৰু পৰোক্ষ উক্তি কেতিয়া হয়? যেতিয়া ইনডাইৰেক্ট আমি কথাখিনি যেতিয়া আনৰ ভাষাত প্ৰকাশ কৰোঁ তেতিয়া আমি তাক পৰোক্ষ উক্তি বুলি কওঁ। এতিয়া ডাইৰেক্ট হ'ল এক্সপ্ৰেছিং অউন চেল্ফছ আৰু এক্সপ্ৰেছিং আদাৰ্ছটো হয় ইনডাইৰেক্ট। এতিয়া আমি এটা এক্সাম্পল পাতিছোঁ, চোৱা। হি ছেড টু মি, উদ্ধকমাৰ ভিতৰত লিখিছোঁ আই উইল গ' টু পিকনিক টুমৰো। এতিয়া এই বাক্যটোত চোৱা, এতিয়া এইটো ডাইৰেক্ট নে ইনডাইৰেক্ট? নেৰেশ্যন কৰাৰ আগত আমি সদায় চাব লাগে নেৰেশ্যনটো ডাইৰেক্ট নে ইনডাইৰেক্ট। ইয়াত আমি ডাইৰেক্ট দেখিছোঁ, কমা আছে আৰু উদ্ধকমা আছে, গতিকে ডাইৰেক্ট। গতিকে আমি কথাখিনি এতিয়া ইনডাইৰেক্টত প্ৰকাশ কৰিম। এতিয়া ইনডাইৰেক্টত প্ৰকাশ কৰাৰ আগতে আমি জানিব লাগে যে উদ্ধকমাৰ ভিতৰৰ বাক্যটোৰ নাম কি। এতিয়া উদ্ধকমাৰ ভিতৰৰ বাক্যটোক আমি মাতোতে সদায় কি বুলি মাতিম? ৰিপৰ্টেড স্পীচ। আকৌ উদ্ধকমাৰ বাহিৰৰ অংশটোক আমি কি বুলি ক'ম? এতিয়া উদ্ধকমাৰ আগত মি আছে, মিটোক আমি ডাইৰেক্ট লিখিছোঁ যে কি বুলি কয়? অবজেক্ট। মি পিছত কোন আছে? ছেইড আছে। ছেইডৰ আগত ছাবজেক্ট আছে কোন? হি। গতিকে হি আৰু মি এই দুয়োটাৰে মাজত সোমাই আছে কোন? ছেইড। গতিকে ছেইডটোক কিন্তু আমি সদায় কি ভাৰ্ব বুলি ক'ব লাগিব? ৰিপৰ্টিং ভাৰ্ব। এইটো হ'ল ৰিপৰ্টিং ভাৰ্ব। এতিয়া ৰিপৰ্টিং ভাৰ্বৰ পিছত কমাৰ আগত যোন লাগি আছে আমি তাকে কি বুলি ক'ম? অবজেক্ট। গতিকে আমি মাতোতে ক'ম ৰিপৰ্টিং ভাৰ্বৰ অবজেক্ট হ'ল কোন? মি। আকৌ ৰিপৰ্টিং ভাৰ্ব ছেইড, ছেইডৰ আগত কোন লাগি আছে? হি। গতিকে তাক আমি কওঁতে এইটোক ৰিপৰ্টিং ভাৰ্বৰ কি বুলি ক'ম? ছাবজেক্ট। গতিকে এনচাৰটো কি হ'ব? হি, ছেইডৰ ঠাইত আমি ট'ল্ড, টুটো নবহে, মিটো মিয়ে থাকিল। এইটো এছাৰ্টিভ চেণ্টেন্স, কমা উদ্ধকমা উঠাই দিলোঁ, গতিকে আমি কি লিখিম? ডেট। এইটো এছাৰ্টিভ বুলি কেনেকৈ চিনি পালোঁ? ইয়াত কোন বহি আছে? আই। গতিকে আইটো থকাৰ কাৰণে ধৰিবলৈ সুবিধা হৈছে। এইটো এছাৰ্টিভ, গতিকে আইটো কোন পাৰ্চন? এতিয়া ফাৰ্ষ্ট পাৰ্চন। এতিয়া ফাৰ্ষ্ট পাৰ্চন কেনেকৈ চেঞ্জ হ'ব? ফাৰ্ষ্ট পাৰ্চন তোমালোকে কি কৰিবা? ডাইৰেক্ট চাবা যে ৰিপৰ্টিং ভাৰ্বটোলৈ আহিবা। ৰিপৰ্টিং ভাৰ্ব ছেইড, গতিকে ছেইডৰ আগত কোন আছে? ডাইৰেক্ট এইখিনিলৈ চাই দিলে। যে ফাৰ্ষ্ট পাৰ্চন আই থকাৰ কাৰণে আমি ডাইৰেক্ট এতিয়া চেঞ্জ কৰিম ইনডাইৰেক্টত যে ৰিপৰ্টিং ভাৰ্বৰ ছাবজেক্ট। ৰিপৰ্টিং ভাৰ্বৰ ছাবজেক্টত হি আছে, সেইকাৰণে হি লিখিম। চি থাকিলে চি লিখিম। এইটো আমি চেঞ্জ হৈ যাব। গতিকে আইটো ৰিপৰ্টিং ভাৰ্বৰ ছাবজেক্টলৈ সলনি হ'ল। গতিকে আই ঠাইত এতিয়া আমি কি লিখি দিম? হি। এতিয়া আমাৰ ছেইডটো কোন টেন্স? ছেইড মানে আমি বুজি পাওঁ এইটো পাষ্ট টেন্স। গতিকে ৰিপৰ্টিং ভাৰ্ব যদি পাষ্ট টেন্সত থাকে তেতিয়াহ'লে ৰিপৰ্টেড স্পীচ বা উদ্ধকমাৰ ভিতৰৰ বাক্যৰ ভাৰ্ব এটা আছে কি? উইল। যিহেতু ছেইড পাষ্ট টেন্স, গতিকে উইলটোকো এতিয়া পাষ্ট টেন্সত লিখি দিম। উইলৰ পাষ্ট টেন্স কি হৈ গ'ল? উড। তাৰপিছত গ'টো আৰু চেঞ্জ নহয়, গ'টো গৈয়ে থাকিব। তাৰপিছত পিকনিক, পিকনিকে। টুমৰো ঠাইত আমি লিখিব লাগে দ্য নেক্সট ডে। টুমৰো ঠাইত আচলতে কি বহিলে? দ্য নেক্সট ডে বহিলে। এবাৰ নেক্সট এক্সাম্পল এটা ল'লোঁ, চোৱা। 2 নম্বৰ। লতা উইল চেইজ, কমা উদ্ধকমাৰ ভিতৰত আছে আই চি এ পিকচাৰ। এইটোও ডাইৰেক্টত আছে, আমি কমা উদ্ধকমা দেখিছোঁ, গতিকে আমি ইনডাইৰেক্ট কৰিম। ইনডাইৰেক্ট কৰোঁতে আমি কি কৰিম? চোৱা, ছাবজেক্টটো ইয়াত লতা আছে, গতিকে আমি লতাই লিখিলোঁ। ইয়াত উইল আছে, আমি উইলে লিখিলোঁ। ইয়াত চেইজ আছে, আমি চেইজে লিখিলোঁ। এতিয়া এছাৰ্টিভ কাৰণে কমা উদ্ধকমা উঠাই দিলে আমি কি লিখিলোঁ? ডেট। এতিয়া চোৱা, ৰিপৰ্টেড স্পীচ উদ্ধকমাৰ ভিতৰত ছাবজেক্ট কোন আছে? আই। আইটো ফাৰ্ষ্ট পাৰ্চন, গতিকে ফাৰ্ষ্ট পাৰ্চনক আমি কি কৰিব লাগে? আমাৰ ৰিপৰ্টিং ভাৰ্ব ভাৰ্বৰ এতিয়া ছাবজেক্ট কোন? তালৈ চাই দিলে হ'ল। ইয়াত আই থকাৰ কাৰণে আমি আগলৈ চালোঁ। ইয়াত লতা নাম আছে, লতা ছোৱালী, সেইকাৰণে ছোৱালী থাকিলে আমি কি বুলি ক'ম? গাৰ্ল বুজোৱাৰ কাৰণে আমি ইয়াত চি লিখিম। গতিকে আইটো লতালৈ চেঞ্জ হৈ যাওঁতে ইনডাইৰেক্টত আমি কি লিখিম? আমি চি বুলি লিখিম। এতিয়া যিহেতু উইল আৰু চে এইটো পাষ্ট টেন্স নহয়, এইটো ফিউচাৰ টেন্স বা প্ৰেজেণ্ট টেন্স। গতিকে ৰিপৰ্টিং ভাৰ্ব হয় প্ৰেজেণ্ট টেন্স, নহয় ফিউচাৰ টেন্সত থাকে, তেতিয়াহ'লে ইনডাইৰেক্টত উদ্ধকমাৰ ভিতৰৰ যিটো মেইন ভাৰ্ব সেইটো কিন্তু চেঞ্জ হ'ব নোৱাৰে। এইটো যে প্ৰেজেণ্ট টেন্স, এইটো যে ফিউচাৰ টেন্সত আছে, ফিউচাৰ আৰু প্ৰেজেণ্ট দুইটাতে আছে। গতিকে প্ৰেজেণ্ট টেন্স, ফিউচাৰ টেন্স থাকিলে পিছৰ যিটো ভাৰ্ব সেই ভাৰ্বটো আমি চেঞ্জ কৰিব নালাগে, সি একেই থাকিব। চিটো থাৰ্ড পাৰ্চন কাৰণে আমি ইয়াত ভাৰ্ব এটা লগাই দিলোঁ, বাকীখিনি একেই থাকি গ'ল। এইটো আছিলে আমাৰ 2 নম্বৰ নিয়ম। ব'লা আমি এবাৰ 3 নম্বৰ নিয়মটোলৈ যাওঁ। 3 নম্বৰ এক্সাম্পল এটা পাতি ল'লোঁ। ইয়াতে চোৱা, হি ছেড টু মি পাতিছোঁ আৰু উদ্ধকমাৰ ভিতৰত লিখিছোঁ আই কেম টু স্কুল য়েষ্টাৰডে। এইটো ডাইৰেক্টতে আছে, কমা উদ্ধকমা আছে, গতিকে আমি ইনডাইৰেক্ট কৰোঁতে কি কৰিম? হি,
চেডৰ ঠাইত চেডো লিখিব পাৰোঁ, তলটো লিখিব পাৰোঁ, তোটো নহয় মি। এইটো এছাৰটিভ উদ্ধকমাৰ ভিতৰত আই আছে, গতিকে আমি কি লিখিলোঁ কমা উদ্ধকমাৰ ঠাইত ডেট লিখিলোঁ। এতিয়া ভিতৰত কোন আছে আইটো ফাৰ্ষ্ট পাৰ্চন, গতিকে ফাৰ্ষ্ট পাৰ্চন সদায় ৰিপৰ্টিং ভাৰ্বৰ কাইলৈ সলনি হয় ছাবজেক্ট, গতিকে আইটো আমি কাইলৈ সলাম হি। এতিয়া চাই লোৱা আমাৰ ৰিপৰ্টিং ভাৰ্ব আছিল চেড, এইটো কোন টেন্স হৈ আছে আমি গম পাওঁ, চেড মানে সদায় পাষ্ট। এতিয়া উদ্ধকমাৰ ভিতৰৰ ভাৰ্ব কি ৰিপৰ্টেড স্পীচৰ ভাৰ্ব হ'ল কেমটো কি টেন্স পাষ্ট। এতিয়া চোৱা পাষ্টে ক'লৈ যাব, এতিয়া পাষ্ট যোগ পাষ্ট ইজ ইকুৱেল হৈ যাব পাষ্ট পাৰফেক্ট টেন্স। গতিকে ইনডাইৰেক্ট নেৰেশ্যনত আমি এতিয়া পাষ্ট পাৰফেক্টলৈ লৈ যাম, কাৰণ চেডটো পাষ্ট টেন্স, ইফালে কেমো পাষ্ট টেন্স। গতিকে পাষ্ট পাৰফেক্ট টেন্সৰ বি ভাৰ্ব এটাই আছিল, সেইটো আছিল আমাৰ কি হেড বুলি কোৱা হয়। গতিকে আই ঠাইত যিহেতু হি হ'ল, গতিকে পাষ্ট পাৰফেক্ট টেন্স কৰোঁতে আমি এতিয়া হেডটো আমি ইউজ কৰিম। যিহেতু হেড ইউজ কৰিম, হেড ইউজ কৰাৰ লগে লগে মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ গুচি যাব। ইয়াত আছিল কেম, কিন্তু প্ৰেজেণ্ট টেন্সত কাম, পাষ্ট টেন্সত কেম, পাষ্ট পাৰ্টিচিপল ফৰ্ম কি হৈ যাব কেম নহয়, তেতিয়া কাম হৈ যাব। গতিকে পাষ্টে আমি পাষ্ট পাৰফেক্ট কৰোঁতে হেড লগালোঁ, আৰু পাষ্ট পাৰফেক্টত ভাৰ্বটো সদায় 3 নম্বৰ ফৰ্মলৈ যাওঁতে কেম অৰ্থাৎ কাম হৈ গ'ল। এইখিনি একে টু স্কুল য়েষ্টাৰডে ঠাইত আমি লিখিব পাৰোঁ দ্য ডে বিফৰ বুলি লিখিব পাৰোঁ। এইটো আছিল আমাৰ 3 নম্বৰ নিয়ম। এইবাৰ চোৱা আন এটা এক্সাম্পললৈ গৈছোঁ। আমি এছাৰটিভ চেণ্টেন্সৰ ক্ষেত্ৰত গম পাইছিলোঁ যে চেডৰ ঠাইত আমি ট'ল্ড লিখিব পাৰোঁ, বা বা উইল প্ৰেজেণ্ট টেন্সৰ পৰিৱৰ্তে আমি টেল ব্যৱহাৰ কৰিব পাৰোঁ। চেডৰ পৰিৱৰ্তে আমি ট'ল লিখিব পাৰোঁ, পৰিৱৰ্তে আমি টেল লিখিব পাৰোঁ। এইটো এছাৰটিভ চেণ্টেন্সৰ ক্ষেত্ৰত। এতিয়া ইণ্টাৰগেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত কেনেকৈ চোৱা, এতিয়া ইণ্টাৰগেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত কিন্তু আমি চেডৰ ঠাইত টেল চেড এইবিলাক লিখিব নোৱাৰোঁ। চেডৰ পৰিৱৰ্তে আমি ডাইৰেক্ট লিখিম কি আক্স, তোটো নবহে তোৰ পিছত যি আছে এইটো বহিব। এতিয়া চোৱা এইটো আমি এতিয়া এছাৰটিভলৈ অহা নাই, ইণ্টাৰগেটিভ প্ৰশ্নবোধক বাক্যলৈ আহিলোঁ। এতিয়া উদ্ধকমাৰ ভিতৰত এটা ভাৰ্ব বহিছে কি আৰটো আমাৰ বি ভাৰ্ব, এমিজাৰ প্ৰেজেণ্ট টেন্স এইটো বুজাইছে। গতিকে এইটো আমি কি কৰিম এতিয়া, যিহেতু উদ্ধকমাৰ ভিতৰত যিহেতু ভাৰ্বটো এমিজাৰ মানে মিনছ হেল্পিং ভাৰ্ব, এইটো কি ভাৰ্ব বুলি আমি ক'ব পাৰোঁ হেল্পিং ভাৰ্ব বুলি আমি ক'ব পাৰোঁ। যদি ইণ্টাৰগেটিভ বাক্যৰ ক্ষেত্ৰত ৰিপৰ্টেড স্পীচৰ আৰম্ভণিতে হেল্পিং ভাৰ্বে আৰম্ভ হয়, 24টা ভাৰ্ব এমিজাৰ ৱাজৰ হেজে কেন মে মাছ যিকোনো এনেকুৱা ভাৰ্বেৰে যদি আৰম্ভ হয়, তেতিয়া আমি কি কৰিম যে কমা আৰু উদ্ধকমা উঠাই দিয়াৰ লগে লগে আমি ব্যৱহাৰ কৰিম ইফ নহবা ৱেডাৰ, ব্যৱহাৰ কৰিম। এতিয়া ৰিপৰ্টেড স্পীচৰ ছাবজেক্ট এটা আছে কোন ইউ, আমি আগত পাই আহিছোঁ ইউটো ছেকেণ্ড পাৰ্চন সদায় আমাৰ অবজেক্টলৈ চাব লাগে। ইয়াত অবজেক্ট আছিল কোন মি, গতিকে ইউটো মিলৈ চেঞ্জ কৰি দিওঁতে আমি মি পৰিৱৰ্তে আমি কি বুলি লিখিব লাগিব আই বুলি লিখিব লাগিব। গতিকে ইউটো মিলৈ চেঞ্জ হওঁতে আই হৈ গ'ল। এতিয়া আমাৰ চেডটো কোন টেন্সত আছিল পাষ্ট টেন্স, গতিকে উদ্ধকমাৰ ভিতৰত বা ৰিপৰ্টেড স্পীচৰ ভাৰ্বটো কোন আছিল আৰ। এতিয়া যিহেতু চেড পাষ্ট টেন্স, গতিকে আৰৰ পাষ্ট টেন্স আমি জানো ৱাজ আৰু ৱেৰ, গতিকে আইৰ লগত এতিয়া আমি কনজুগেশ্যন মিলাওঁতে কি লিখিম আই ৱাজ হেপ্পী। গতিকে এইটো আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিলোঁ, তেতিয়া প্ৰশ্নবোধক চিনটো উঠি যাব। এইটো আমাৰ আছিল হেল্পিং ভাৰ্ব যদি ইণ্টাৰগেটিভ বাক্যত থাকে তেতিয়াহ'লে এইটো তাৰ ফৰ্মুলা বা নিয়ম। এইটো নেৰেশ্যন চোৱা তোমালোকে, হি ছেইড টু মি ৱেন উইল ইউ গ' টু দেলহি, লগতে লাগি আছে আই শ্বেল চেণ্ড মাই ব্ৰাদাৰ উইথ ইউ। এতিয়া এই চেণ্টেন্সটোৰ প্ৰথম চেণ্টেন্সটো আছে আচলতে ৱেন উইল ইউ গ' টু দেলহি, ইয়াত এটা ইণ্টাৰগেটিভ চেণ্টেন্স আছে আৰু লগতে লাগি আছে আই শ্বেল চেণ্ড মাই ব্ৰাদাৰ উইথ ইউ। ইয়াত দুটা চেণ্টেন্স আছে, গতিকে দুটা চেণ্টেন্স থাকিলে আমি নেৰেশ্যনটো কেনেকৈ কৰিম, আমাৰ ছেকেণ্ড ইয়েৰ ষ্টুডেণ্টৰ কাৰণে এইটো আমাৰ বহুত দৰকাৰ। এতিয়া প্ৰথম চেণ্টেন্সৰ এনচাৰটো আমি প্ৰথম পাতি লওঁ। হি ছেডৰ ঠাইত কি বহিব আক্স, তোটো নবহে তোৰ পিছত বহিব মি। এতিয়া উদ্ধকমাৰ ভিতৰত কি ৱৰ্ড আছে, এইটো আৰম্ভ হৈছে WH ৱৰ্ডেৰে আৰম্ভ হ'লে আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিলে WH ৱৰ্ডটোৱে থাকিব লাগে, আমি বেলেগ একো চেঞ্জ কৰিব নালাগে, ৱেন হৈ নাথাকিল। এতিয়া ভিতৰত কোন আছিলে ইউটো ছেকেণ্ড পাৰ্চন এতিয়া ডাইৰেক্ট লৈ আহিম আমি ৰিপৰ্টিং ভাৰ্বৰ অবজেক্ট। আমাৰ ৰিপৰ্টিং ভাৰ্ব চেড আছিল, গতিকে ইয়াৰ অবজেক্ট হ'ল মি, গতিকে ইউটো আমি ডাইৰেক্ট আনিলোঁ মিলে। এতিয়া মি ঠাইত আমি এইখিনিতে কি লিখি দিম, এতিয়া মি পৰিৱৰ্তে আমি সদায় লিখি দিম আই বুলি আমি লিখিম। এতিয়া আমাৰ চেডটো পাষ্ট টেন্স যিহেতু, গতিকে পিছৰ ফালে ভাৰ্ব আছিল কোন উইল, গতিকে উইলটো এতিয়া আমি কি টেন্সলৈ লৈ আহিম, এতিয়া উইলটো আমি পাষ্ট টেন্সলৈ লৈ আহোঁতে উইলৰ পাষ্ট টেন্স আমি কি বুলি লিখিম উড গ' টু দেলহি। এটা খণ্ড আমাৰ হ'ল।
এতিয়া যেহেতু দুটা সেন্টেন্স আছে দুটা সেন্টেন্সৰ ক্ষেত্ৰত আমি কি কৰিম এতিয়া ফাৰ্স্ট সেন্টেন্সটো কৰাৰ লগে লগে সেকেন্ড সেন্টেন্সটো এনসাৰ কৰিবলৈ আমি সদায় এটা কনজাংশন আমি জয়েন কৰিব লাগিব এটো হল এন কনজাংশন এটা হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰত আমাৰ এটো প্যাটাৰ্ন নাৰেশন বিলাক হয় গতিকে দুটা সেন্টেন্সৰ মাজত যেতিয়া আমি জয়েন কৰিব লাগে হয় এনসাৰ কৰোতে আমি সদায় এন্ড লগে আমি বাক্যটো জয়েন কৰিম এটা পিছৰ সেন্টেন্সটো কিহৰ আৰম্ভ হল আই টো আৰম্ভ হলে আমি বুজি পাওঁ এটা assertive sentence assertive The assertive sentenceৰ ক্ষেত্ৰত আমি saidৰ ঠাইত ask লিখিব নোৱাৰো তেতিয়া আমি saidৰ ঠাইত আমি কি লিখিব লাগিব তেতিয়া আমি saidৰ ঠাইত লিখিব লাগিব আমি কি বুলি told বুলি আমি লিখিব লাগিব এটা assertive কাৰণ আমি saidৰ ঠাইত told লিখিম তাৰ পিছত কথাটো হি কৈছিলে কাক কৈছিলে মোক কৈছিলে গতিকে আমি সেই অবজেক্টটো আমি ভাৰ্বৰ পিছত মিলাই দিব লাগিব and told me তাৰ পিছত যেহেতু এটা assertive গতিকে কমা উদ্ধকমা উঠাই দিওঁতে আমি indirect কৰোতে আমি আকৌ এটা কি কনজাংশন লগাব লাগিব that কনজাংশন আমি লগাব লাগিব assertive কাৰণে saidৰ ঠাইত সেকেন্ড সেন্টেন্সত told লিখিলো অবজেক্টে থাকিল কমা উদ্ধকমা উঠাই দিওঁতে আমি সেকেন্ড বাক্যটো কৰিছো কাৰণে ইয়াত আমি that লিখিলো এটা ইয়াত আছিল I to first person আমি সদায় জানো যে ৰিপৰ্টিং ভাৰ্বৰ সাবজেক্টলৈ সলনি হৈ যাব গতিকে I ঠাইত কি হৈ যাব he হৈ যাব গতিকে I টো হল he যেহেতু said past tense গতিকে পিছৰ ফালে ভাৰ্ব আছিল shall past tense should আমি he লগত should ব্যৱহাৰ নকৰি আমি would ব্যৱহাৰ কৰিব পাৰো he would যেহেতু shall past tense should বা would হয় he লগত would লিখিলো তাৰ send থাকিল এটা ইয়াত আছে my narrationত my থাকিলে তাৰ পৰিৱৰ্তে আমি কেতিয়াবা his লিখো কেতিয়াবা আমি her লিখো তে কথাটো কোনে কৈছে he হে কৈছে সেই কাৰণে আমি my ঠাইত his লিখিম his brother with এটা লাষ্টত ইউ আছে ইউটো সেকেন্ড পারসন আমি জানো সদায় কালে সলনি হৈ যায় অবজেক্ট গতিকে ইউটো লাষ্টত গৈ মি হৈ যাব এটো আছিল আমাৰ হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰত আহিবলগা নেৰেশনৰ প্যাটাৰ্ন গতিকে ইয়াৰ পাছৰখিনি মই তোমালোকক নেক্সট ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম আজিলৈ মানে থ্যাংক ইউ